Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে মোৰ পিছে আপোনালোকৰ দুৱাত ভালে আৰু আজি আপোনালোকে চাওক মই আজি অকমান বেলেগকে উলাইছো একদম অসমীয়া বুৱাৰীৰ ৰূপত আজি মানে এখন বিয়া খাবলৈ গৈ আছো নলবাৰীলে সো আপোনালোকে হেকলে চাই থাকিব ভিডিওটো মোৰ লগত আপোনালোকো যাব সো চাই থাকিব হেকলে আমি এতিয়া গাড়ীত বহি ললো এয়া বৌ আৰু মই আমাৰ ডাঙৰ বৌ হাই আৰু এইজনী মাইনা হাই দিয়া হাই আমি আহি এতিয়া সিপাজাৰ পালো আৰু সিপাজাৰত অকমান ৰখিছো So, আজিৰ ভিডিঅ' একদম পুৰা ইন্টাৰেষ্টিং হ'ব আপোনালোকে একদম হেকলে চাই থাকিব বহুত বেছি ভাল পাব মোৰ এটা বিশ্বাস আছে আমি এতিয়া কালাকন খাম কি খাবা কৈ দিয়া কি খাবা তুমি কালাকন এতিয়া বেলি 4:30 মান বাজিছে আৰু বেলিটো যে ইমান ধুনিয়া লাগিছে আপোনালোকে চাওকচোন কি অপূৰ্ব দৃশ্য আৰু আমি এই দৃশ্য উপভোগ কৰি কৰি অৱশেষত গৈ আমি বাইহাটা চাৰিআলি পালো আৰু এইটো হৈছে বাইহাটা চাৰিআলিৰ চকটো হয় আকৌ আমি এতিয়া বাইহাটা চাৰিআলিৰ পৰা নলবাৰী অভিমুখে যাত্ৰা আৰম্ভ কৰিলো আহি এয়া আমি নলবাৰী পাই গলো আৰু নলবাৰী এয়া ফেমাস প্ৰণিতা হোটেল আপোনালোকে চাগে সকলোৱে চিনি পায় খুব ধুনিয়া হোটেলখন আৰু বহুত বেছি ডাঙৰ ডাঙৰ মিঠাই পায় ইয়াতে আপোনালোকে বাৰু কেতিয়াবা গৈ পাইছে নে যদি গৈ পাইছে প্লিজ কমেন্টত জনাবচোন মোক আৰু বহুত ডাঙৰ ডাঙৰ মিঠাই পায় আৰু ইয়াৰে মোৰ এটা খুব বেছি ভাল লাগিছে ইয়াৰে যিবিলাক মানুহখিনি আছে চাহ দিয়া তেখেতসকলে বিহুৰ কাৰণে নেকি নে এনেও থাকে মই নাজানো কিন্তু ইমান ধুনিয়াকে মেখেলা চাদৰ পৰিধান কৰিছে খুব বেছি ভাল লাগিছে এই বস্তুটো দেখি আমি প্ৰণিতা হোটেলত চাহ পানী খাই আকৌ যাত্ৰা আৰম্ভ কৰিলো এনেকে গৈ আমি নলবাৰী ট্ৰেইন ষ্টেচন পালো আৰু ট্ৰেইন ষ্টেচনৰ সাইডেৰে গৈ আছো এতিয়া আৰু আহি আপোনালোকে যে লাইট দেখিছে হে আমি বিয়া ঘৰ পালো আমি বহু অন্তত আহি ফাইনালি বিয়া ঘৰ পাই গলো আৰু আমি এতিয়া আহি বহিছো আৰু লগে লগে আমাক কফি খাবলৈ দিছে খাই লও আৰু কফিটো নে কি কয় এয়া হৈছে আমাৰ দাদা আৰু বৌ
এইফালে আমি এতিয়া খাবলৈ বহিছো নমস্কাৰ মোৰ নাম শ্ৰী লিজা বিশ্ব মই এবাৰ এইচএছ সেকেণ্ড ইয়াৰ মই বিষ্ণুজ্যোতিত পঢ়ো ভাল লাগিছে তোমাক লগ পাই মই তোমাকে চাই আছো আপোনাক লগ পাই মোৰ খুব বেছি ভাল লাগিছে আৰু আহিব আমাৰ ঠিক আছে হ'ব আমাৰ বিয়া খোৱা হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছো চ' চাই থাকিব আপোনালোকে ভিডিঅ'টো আমি এতিয়া আকৌ মঙলদৈ অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ চ' আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন কোনোবাই চাই আছে যদি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাথাকিব দেই চ' আজিলৈ আহিছোঁ বাই বাই